1914 চনৰ কথা। এজন 8 বছৰীয়া ল'ৰাই জাপানৰ এখন গাঁৱত খেলি আছিল। তেতিয়া সি 4 চকাত চলা এখন মেচিন দেখিলে। এইটো ফৰ্ড গাড়ীৰ মডেল টি আছিল, যিটোক দেখি ল'ৰাটো বহুত বেছি আচৰিত হ'ল। সেইটো এদিন আছিল যেতিয়া সেই 8 বছৰীয়া ল'ৰা গাড়ী আৰু মেকানিকেল পাৰ্টছৰ প্ৰতি ইণ্টাৰেষ্ট আহিল। তাৰ নাম আছিল সোচাইৰো হণ্ডা, আৰু কোনে জানিছিল যে আহিবলগীয়া সময়ত তেওঁৰ নাম আমি সকলো সৰু ডাঙৰ গাড়ীত দেখিব পাম। 1906 চনত জাপানৰ মাউণ্ট ফুজিৰ কাষত এখন সৰু গাঁৱত সোচাইৰো হণ্ডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃয়ে লোহাৰ কাম কৰাৰ লগতে চাইকেল মেকানিকো আছিল। হণ্ডাৰ আগত 5জন ভাই ভনী বেমাৰত মৃত্যু হৈছিল। তেওঁৰ মা দেউতাই হণ্ডাৰ ওপৰত বহুত আশা কৰিছিল, কিন্তু তাৰ পঢ়া শুনাত বিশেষ ৰাপ নাছিল। তাতোকৈ হণ্ডাৰ দেউতাকৰ সৈতে চাইকেল ৰিপেয়াৰ কৰাত বেছি আগ্ৰহ আছিল। 16 বছৰ বয়সত এদিন সি বাতৰি কাকতত জবৰ কাৰণে বিজ্ঞাপন দেখিলে। আৰ্ট চকাই নামৰ টকিঅ'ৰ এটা অটোমোবাইল ছাৰ্ভিচ ষ্টেচনত টেকনিচিয়ানৰ প্ৰয়োজন আছিল। হণ্ডাই এই জবৰ কাৰণে কোম্পানীক এটা লেটাৰ লিখিলে, আৰু ভাগ্য ভাল আছিল যে তাৰ পৰা ৰিপ্লাইও আহিল। এইটোৱে সময় আছিল যেতিয়া হণ্ডাই নিজৰ ঘৰ আৰু স্কুল এৰি টকা পইচা ঘটাৰ আশাত টকিঅ'লৈ গুচি গ'ল। হণ্ডাৰ সপোন তেতিয়া ভাঙিল যেতিয়া সি টকিঅ' গৈ পালে। কোম্পানীৰ মালিকে হণ্ডাক চাফ চফাইৰ কামত লগাই দিয়ে আৰু লগতে তাক বেবী চিটিঙৰ কামতো লগালে। হণ্ডা বেচাৰাই কৰিবনো কি? এফালে সি নিজৰ ঘৰ আৰু মা দেউতাক এৰি ওলাই আহিছিল, আৰু ইয়াত তাক ফাল্টু কামবোৰ কৰিব দি আছিলে। সি নিজৰ গাঁৱত ঘূৰি যাবলৈ লাজ পাই আছিল, কাৰণ সি নিজৰ মা দেউতাক আৰু গাঁৱৰ মানুহক কেনেকৈ ফেচ কৰিব। সেইটোৱে কাৰণ আছিল সি কেইমাহমানলৈকে তেনেকৈ সৰু সুৰা কাম কৰাত বাধ্য আছিল। কেইমাহমান পাছত আৰ্ট চকাইৰ মালিকে হণ্ডাক ৱৰ্কশ্বপৰ কাম কৰাব আৰম্ভ কৰিলে। হণ্ডাক এই কামত প্ৰথমৰ পৰাই বহুত ইণ্টাৰেষ্ট আছিল, সেয়ে সি কামবোৰক সহজে বুজি গৈছিল। কম সময়তে হণ্ডাই সকলো ধৰণৰ গাড়ী আৰু পাৰ্টছৰ বিষয়ে বহুত কথা জানি গৈছিলে। এই সময়তে আৰ্ট চকায়ে 2টা স্পৰ্টছ কাৰো বনালে, যিটোত প্ৰথম গাড়ী আৰ্ট ডেমলাৰ আৰু দ্বিতীয়টো কাৰ্টিছ আছিল। এই 2টা গাড়ী ইউজড ইঞ্জিনক ব্যৱহাৰ কৰি বনোৱা হৈছিল, যিটোৱে জাপানীজ মটৰ কাৰ চেম্পিয়নশ্বিপ 1924ত বিজয় প্ৰাপ্ত কৰিলে। হণ্ডা এতিয়ালৈ এজন সুদক্ষ মেকানিক আছিল, কিন্তু এই ৰেচত সি ড্ৰাইভাৰৰ সৈতে ইঞ্জিনিয়াৰ হিচাপে বহিছিল। এইটোৱে সেই ইভেণ্ট আছিল যাৰ পাছত সোচাইৰো হণ্ডাই মটৰ স্পৰ্টছক নিজৰ ধৰ্ম বনাই ল'লে। আগন্তুক কেইবা বছৰলৈকে সি আৰ্ট চকাইত কাম কৰি থাকিল আৰু নিজৰ অভিজ্ঞতা আৰু জ্ঞানকো বঢ়াই আছিল। 1928ত 22 বছৰ বয়সত তেওঁৰ মালিকে আন এটা ব্ৰাঞ্চ খোলাৰ সিদ্ধান্ত ল'লে। এই ব্ৰাঞ্চটো হামামাটছু চহৰত খোলা হ'ল, যিটোক চলাবলৈ হণ্ডাক সেই চহৰত পঠাই দিলে। হণ্ডাই আৰ্ট চকাইত এই ব্ৰাঞ্চটো এজন ৱৰ্কাৰৰ সৈতে আৰম্ভ কৰিছিলে, আৰু মাত্ৰ 2 বছৰতে 30 জন ৱৰ্কাৰলৈ বৃদ্ধি কৰি দিলে। তেওঁ এতিয়া এজন ব্ৰিলিয়েণ্ট মেকানিক আৰু ৰেচিং ড্ৰাইভাৰো বনি গৈছিল। তেওঁ নিজৰ দক্ষতাৰ সৈতে নিজৰ মালিকৰ কাৰণে এটা স্পৰ্টছ কাৰ ডিজাইন কৰিলে। এই গাড়ীটো 120 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডলৈকে যাব পাৰিছিল, আৰু ই সকলো পুৰণি ৰেকৰ্ডছ ভাঙি পেলালে। এই ৰেকৰ্ড আগন্তুক 20 বছৰলৈকে জাপানৰ হায়েষ্ট ৰেকৰ্ড বনি আছিল। আৰ্ট চকাইৰ মালিকৰ হৃদয়ত হণ্ডাৰ কাৰণে ইম্পৰ্টেঞ্চ বহুত বাঢ়ি গৈছিল। সি নিজৰ ৱৰ্কশ্বপ খুলিব বিচাৰিছিল, কিন্তু ভাগ্যই চাগৈ কিবা বেলেগ বিচাৰিছিল। 1934ত ৰেচিং কৰাৰ সময়ত হণ্ডাৰ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্টতো হণ্ডা মৃত্যুৰ পৰা কোনোমতে বাচিল, কিন্তু তাৰ বাওঁফালৰ বাহু ফ্ৰেকচাৰ হ'ল, শ্বল্ডাৰ ডিছলকেট হ'ল, আৰু চেহেৰাত আঘাতৰ দাগ বহি গ'ল। হণ্ডাই নিজৰ জীৱনটো ইয়াতেই শেষ হৈ যোৱা যেন অনুভৱ কৰিলে। না সি মেকানিকৰ কাম কৰিব পাৰিছিল, নাতো কোনোবা ৰেচিঙত অংশগ্ৰহণ কৰিব পাৰিছিল। কেইবা মাহমানৰ পাছত যেতিয়া সি ঠিক হ'ল, তেতিয়া সি আৰ্ট চকাইৰ মালিকৰ ওচৰত ৰিকুৱেষ্ট কৰিলে যে সি এতিয়া আৰু ৰিপেয়াৰিঙৰ কাম কৰিব নিবিচাৰে, আৰু নিজৰ এতিয়া আইডিয়াৰ কথা ক'লে যে তেওঁলোকে দেখোন স্পেয়াৰ পাৰ্টছৰ কাৰণে বেলেগকৈ কোম্পানী ষ্টাৰ্ট কৰিব পাৰে। আৰ্ট চকাইৰ শ্বেয়াৰ হোল্ডাৰসকলে আইডিয়াটো লগে লগে ৰিজেক্ট কৰি দিলে। তেওঁলোকক অলৰেডি লাভ হৈ আছিল, আৰু কোনোৱে এই নতুন ৰিস্ক ল'ব নিবিচাৰিলে। এইটোতে হণ্ডাই সিদ্ধান্ত ল'লে যে স্পেয়াৰ পাৰ্টছৰ কোম্পানী তেওঁ নিজেই খুলিব। 1936ত 30 বছৰ বয়সত এজন বন্ধুৰ সৈতে লগ লাগি টকাই চেকি হেভি ইণ্ডাষ্ট্ৰী খুলিলে।
আৰু নিজৰ বন্ধু চিচাইৰো কাৰ্টক কোম্পানীৰ প্ৰেচিডেণ্ট বনাই দিলে। কোম্পানীটো তেওঁ খুলিলে, কিন্তু ইয়াক চলাবলৈ হণ্ডাৰ ওচৰত একো ইনভেষ্টমেণ্ট নাছিল। সি দিনভৰ আৰ্ট চকায়ৰ কাৰণে কাম কৰিছিল আৰু ৰাতি নিজৰ নতুন কোম্পানীৰ কাৰণে নিজেই ইঞ্জিন পিষ্টন বনাবলৈ চেষ্টা কৰিছিল। অহা কেইবাটাও মাহলৈকে তেওঁ এই ৰুটিনতে চলি আছিল, কিন্তু তেওঁ কোনো ধৰণৰ সফলতা নাপালে। তাৰ বিপৰীতে দিনে ৰাতি কষ্ট কৰোঁতে কৰোঁতে সি বহুত কমজোৰ হৈ পৰিল। এটাৰ পাছত এটা বিফলতাই তাৰ ৰাস্তা ৰখাই আছিল। তেতিয়া সি মেটেলাৰ্জিত মহাৰথ প্ৰাপ্ত কৰিবলৈ ইউনিভাৰ্চিটিত এডমিশ্যন লৈ ল'লে। 1939ত 3 বছৰ একেলেঠাৰিয়ে চেষ্টা কৰাৰ পাছত অৱশেষত সি এটা পিষ্টন বনাবলৈ সক্ষম হৈ গ'ল। এতিয়া সি আৰ্ট চকায়ৰ জব এৰি দিলে আৰু ফুল টাইম পিষ্টন বনোৱা কামত লাগি গ'ল। কিন্তু সি গমেই পোৱা নাছিল যে তাৰ বনোৱা এই পিষ্টনত এতিয়াও কেইবাটাও কমি আছে। সি যেতিয়া টয়োটা কোম্পানীক নিজৰ পিষ্টন পঠালে, টয়োটা কোম্পানীয়ে তাৰ 50টাৰ ভিতৰত 47টা পিষ্টন ৰিজেক্ট কৰি দিলে। এই খবৰে হণ্ডাৰ ওপৰত বজ্ৰপাত পৰা যেন পালে, কাৰণ তাৰ ওচৰত ঘূৰি যোৱাৰো কোনো ৰাস্তা বচা নাছিলে। তাৰ পাছত তেওঁ সকলো কোম্পানীৰ প্ৰয়োজনীয়তাবোৰ জানিবলৈ গোটেই জাপানৰ যাত্ৰা আৰম্ভ কৰি দিলে। বেলেগ বেলেগ ফেক্টৰীত গ'ল, কাৰ মেনুফেকচাৰৰ লগত লগ কৰিলে। অহা কেইবা বছৰ তেওঁ মাৰ্কেটক ভালদৰে বুজিবলৈ লগাই দিলে আৰু তাৰ পাছত হণ্ডাই আকৌ পিষ্টন বনালে। এইবাৰ এই পিষ্টনে সকলো কোম্পানীৰ কোৱালিটি পাছ কৰি ল'লে। তেওঁ ফটাফট অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিলে আৰু আকৌ এবাৰ হণ্ডাই নিজৰ সপোনবোৰ পূৰ হৈ থকাৰ অনুভৱ কৰিলে। অৰ্ডাৰছ পূৰ কৰিবলৈ তাৰ কোম্পানীয়ে 2000টা ৱৰ্কাৰ হায়াৰ কৰি ল'লে। কিন্তু হণ্ডাৰ এই আনন্দ অকল কেইটামান মাহৰহে আলহী আছিল, এইটোনো কোনে জানিছিল। 1941ত জাপান দ্বিতীয় বিশ্বযুদ্ধত জঁপিয়াই পৰিল আৰু মন্ত্ৰালয়ে বহুতো জাপানীজ কোম্পানীক নিজৰ নিয়ন্ত্ৰণত লৈ ল'লে, য'ত এটা কোম্পানী চচাইৰো হণ্ডাৰো আছিল। হণ্ডাক ডাউনগ্ৰেড কৰি তেওঁৰে কোম্পানীৰ চিনিয়ৰ মেনেজিং ডাইৰেক্টৰ বনাই দিলে আৰু পৰিস্থিতি তেতিয়া বেছি বেয়া হ'ল যেতিয়া কোম্পানীৰ ৱৰ্কাৰক মিলিটাৰী ছাৰ্ভিচত লগাই দিয়া হ'ল। অহা 3 বছৰ বহুত কষ্টৰে পাৰ হ'ল, কিন্তু 1944ত এটা ঘটনা হ'ল যিটোৱে হণ্ডাৰ সকলো আশাত পানী ঢালি দিলে। এয়াৰ লেডৰ সময়ত এটা মিছাইল ডাইৰেক্ট আহি হণ্ডাৰ ফেক্টৰীত লাগি গ'ল। গোটেই দেশৰ অৱস্থা অতি শোচনীয় হৈ গৈ আছিল। জাপান যুদ্ধ হাৰু হাৰু হৈ আছিল। আকৌ 1945ত 2টা নিউক্লিয়াৰ এটেক হ'ল, যিয়ে জাপানৰ একেবাৰে কঁকালটোৱে ভাঙি পেলালে। এইবিলাকৰ পাছত জাপানে আমেৰিকানৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে। যুদ্ধটো শেষ হৈ গৈছিল, কিন্তু হণ্ডাই নিজৰ সকলো হেৰুৱাই পেলাইছিল। তেওঁ নিজৰ বাচি থকা সম্পদ টয়োটাক 4,50,000 য়েনত বিক্ৰী কৰিলে আৰু আকৌ এবাৰ জবলেছ হৈ বহি পৰিল। এইটো অৱস্থা অকল হণ্ডাৰ লগত নহয়, আনকি গোটেই জাপান বহুত সংকটজনক পৰিস্থিতিৰে পাৰ হৈ আছিল। ইকনমি বহুত তলত নামি পৰিছিল। থকা খোৱাৰ অভাৱ আৰু মূল্য বৃদ্ধিয়ে চবৰে অৱস্থা বেয়া কৰি দিছিল। পাব্লিক ট্ৰান্সপৰ্টবোৰো বহুত কম হৈ গৈছিল, কাৰণ পেট্ৰলো দুৰ্লভ যেন হৈ গৈছিল। সেই সময়ত হণ্ডাই জাপানীজ আৰ্মিৰ এটা সৰু ইঞ্জিন পালে, যাৰ দ্বাৰা তেওঁলোকে ৱায়াৰলেছ ৰেডিঅ' চলাই আছিল। অভ্যাসবশতঃ তেওঁৰ মূৰত এটা আইডিয়া আহিল, কিয়নো এই ইঞ্জিনক এখন চাইকেলত লগাই নিজৰ যাতায়াতৰ সমস্যাক সমাধান কৰা যায়। ইয়াৰ দ্বাৰা যাতায়াত সুবিধাজনক আৰু সুলভ হৈ পৰিব, কাৰণ সেই টাইমত জনতা মূল্য বৃদ্ধিৰ কাৰণে অসুবিধাত আছিল। যেতিয়া তেওঁ এইটোৱে ইঞ্জিন চাইকেলত লগাই দেখালে, তেতিয়া সকলোৱে এই আইডিয়াটো বহুত ভাল পালে। কেইটামান ইউজ ইঞ্জিনটো হণ্ডাই পাই গ'ল, কিন্তু সকলোৰে ডিমাণ্ড ইমান বেছি আছিল যে হণ্ডাই নিজৰ ইঞ্জিন ডিজাইন কৰি ল'লে। এইটো ইতিহাসত প্ৰথমবাৰ আছিল যে কোনোবা মেচিনত হণ্ডাৰ লোগো দেখা গ'ল। হণ্ডাৰ হাতত ইমান টকা নাছিল যে তেওঁ বহু পৰিমাণে এই চাইকেল বনাব পাৰে। সেয়েহে তেওঁ 18,000 দোকানীবোৰৰ নামত এখন অপেন লেটাৰ লিখিলে। মানুহবোৰক হণ্ডাৰ ওপৰত ইমান বিশ্বাস আছিল যে 3,000 দোকানীয়ে তেওঁক পজিটিভ ৰিপ্লাই দিলে আৰু টকাও এডভান্স দি দিলে। অহা 3 বছৰ হণ্ডাই এক এনেকুৱা মটৰ চাইকেল বনালে যিটো মাৰ্কেটৰ প্ৰয়োজনীয়তাৰ হুবহু আছিল। ইয়াক ছুপাৰ কাব নামেৰে লঞ্চ কৰা হৈছিল, যিয়ে আহিয়ে মাৰ্কেটত ধুম মচাই দিলে। এই মডেলটো ইমানেই সফল হ'ল যে 1958ত ই আমেৰিকাৰ নিজৰ কোম্পানী ট্ৰায়াম্ফ আৰু হাৰ্লি ডেভিডছনৰ চেলছকো পিছ পেলাই দিছিলে। হণ্ডাক ৰেচিঙৰ বহুত চখটো আছিলে, সেয়েহে তেওঁ এতিয়া ৰেচিঙৰ বাইক বনোৱাৰ সিদ্ধান্ত কৰিলে। তেওঁ বাইক ৰেচ বিলাকত গৈছিল আৰু বিজেতা বাইকৰ বিশেষ গুণবোৰ নোটবুকত লিখি আনিছিল। কেইবছৰমান পাছত হণ্ডাৰ প্ৰথম স্পৰ্টছ বাইক লঞ্চ কৰা হ'ল, যিটোৱে 1962 ইণ্টাৰনেশ্যনেল ৰেচিং কম্পিটিশ্যনত প্ৰথম পজিশ্যন লাভ কৰিলে। এই ৰেচে হণ্ডাৰ নাম গোটেই বিশ্বত প্ৰসিদ্ধ কৰি দিলে। 1960ত হণ্ডা পৃথিৱীৰ সকলোতকৈ ডাঙৰ মটৰ চাইকেল মেনুফেকচাৰিং কোম্পানী বনি গৈছিল আৰু 1968 লৈকে ই 1 কোটি ইউনিট চেল কৰি লৈছিলে। জীৱনৰ 65 বছৰ পাৰ কৰাৰ পাছত অৱশেষত চচাইৰো হণ্ডাক সফলতাটো প্ৰাপ্ত হৈ গৈছিল, কিন্তু যিটো সপোন সি সৰুৰে পৰা দেখি আহিছিল সেইটো এতিয়ালৈ
পূৰ কৰিব পৰা নাছিলে। এইবাৰ হণ্ডা কাৰ মেনুফেকচাৰিঙৰ ফালে যাব বিচাৰিলে। বহুতো লোকে তেওঁক এনেকুৱা কৰিব মানাও কৰিলে, কিন্তু তেওঁ কাৰো এটাও নুশুনিলে। সেই সময়ত জাপানৰ টয়োটা আৰু নিছানৰ নিচিনা কোম্পানীয়ে অলৰেডি নিজৰ বিজনেছ জমাই ৰাখিছিল। মাৰ্কেটত নিজৰ নতুন স্থান বনাবলৈ বহুত টান আছিলে। হণ্ডাই নিজৰ প্ৰথম পিকআপ ট্ৰাক T360 লঞ্চ কৰিলে, যিটো ফেইল হৈ গ'ল। তাৰ পাছত স্পৰ্টছ কাৰ S500 লঞ্চ কৰিলে, যিটোৰ মাত্ৰ 1300 ইউনিট বিক্ৰী হ'ল। বহু বছৰৰ কষ্ট আৰু বহু কেইটা ডিজাইন ৰিজেক্ট হোৱাৰ পাছত ফাইনেলি 1972ত হণ্ডা চিভিক লঞ্চ কৰা হ'ল। এইটোৱে সেই গাড়ী হয় যাৰ নতুন মডেল আজিলৈকে বিশ্বত ফেমাছ হৈ আছে। 1980ত হণ্ডা মটৰ্ছ জাপানৰ তৃতীয় বৃহৎ কাৰ মেনুফেকচাৰিং কোম্পানী আছিলে আৰু মাত্ৰ 10 বছৰতেই ই বিশ্বৰ তৃতীয় বৃহৎ কোম্পানী হৈ গ'ল। আজি আমি হণ্ডাৰ নাম কাৰ্ছ, মটৰচাইকেল, স্পৰ্টছ ইঞ্জিন, প্লেন ইঞ্জিন আৰু বহুতো পাৱাৰ টুলছত দেখিব পাওঁ। সচাইৰো হণ্ডাই হণ্ডা চিভিক লঞ্চ হোৱাৰ নেক্সট বছৰতেই 1973ত কোম্পানীৰ পৰা অৱসৰ লৈ ল'লে আৰু 5 আগষ্ট 1991ত তেওঁ এই জীৱনৰ যাত্ৰা চিৰকাললৈ অন্ত পৰিল। বন্ধুসকল, আমি সচাইৰো হণ্ডাৰ জীৱনৰ পৰা বহুতো কথা শিকিব পাৰো, কিন্তু চবতকৈ প্ৰধান কথাটো হ'ল আমি সপোন দেখিব লাগে আৰু তাক পূৰ নোহোৱালৈকে এৰি দিব নালাগে। হণ্ডাই 8 বছৰ বয়সত সপোন দেখিছিল। তেওঁ সাধাৰণ এটা জীৱন যাপন কৰিছিল। দেউতাকক চাইকেল ৰিপেয়াৰিঙত সহায় কৰি দিছিল আৰু এদিন তেওঁ নিজৰ সৰু গাঁও এৰি জাপানৰ ৰাজধানী টকিঅ'ৰ নিচিনা ডাঙৰ চহৰত ভৰি দিছিল, একমাত্ৰ নিজৰ সপোনৰ কাৰণে, নিজৰ মা দেউতাৰ আশাৰ কাৰণে। তাতো প্ৰথমতে সি সৰু সুৰা কামহে পালে। যদি সি তেতিয়াই ঘূৰি অহা হলে তেওঁ জানো ইমান ডাঙৰ সফলতাক পালে হয়নে? ধৈৰ্য ধৰিলে, সময়ৰ অপেক্ষা কৰিলে আৰু নিজৰ কামত 100% দি দক্ষতা অৰ্জন কৰিলে। জীৱনত বহুত ঘাত প্ৰতিঘাত দেখিলে, বিশ্বযুদ্ধই তাৰ সকলো কাঢ়ি নিলে, কিন্তু তাৰ ভিতৰৰ সপোনক শেষ কৰিব নোৱাৰিলে। সি উঠিলে, আকৌ এটা নতুন আইডিয়া লৈ কাম কৰি গ'ল। কিমান দুখ পালে, কিমান ভাগৰ লাগিল, কিন্তু তেওঁ নিজৰ সপোনক এৰি নিদিলে আৰু অৱশেষত তেওঁৰ সকলো সপোন পূৰ হ'ল। অকল জাপান নহয়, বিশ্বৰ ভিতৰতে নিজৰ প্ৰতিভাৰ, নিজৰ কোম্পানীৰ নাম কৰিলে। বন্ধুসকল, আমিও এওঁলোকৰ দৰে মহান ব্যক্তিৰ জীৱনৰ পৰা অনুপ্ৰেৰণা ল'ব লাগে আৰু জীৱনৰ যিকোনো বেয়া পৰিস্থিতি হওক আশা এৰি দিব নালাগে। নতুন নতুন আইডিয়া খুজিব লাগে, নতুন ৰাস্তা খুজিব লাগে আৰু নিজৰ সপোনৰ পাছফালে যাব লাগে। চাব, এদিন আপোনাৰো সপোনবোৰ পূৰ হ'ব, কাৰণ আজিৰ দিন হ'ব পাৰে আন্ধাৰ, কালিৰ দিন হ'ব পাৰে কষ্টকৰ, কিন্তু তাৰ পাছত সূৰ্য উঠিবই লাগিব। আশা কৰিছো আজিৰ ভিডিঅ'ই আপোনালোকক বহুত মটিভেট কৰিছে। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। মই লগ পাম আপোনাক অন্য এটা ভিডিঅ'ত। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।